হৈ পৰিছে হয় লোকে লোকাৰণ্য হৈ পৰিছে এই মুহূৰ্তত ঢকুৱাখনা মৌবুলি চাপৰি আৰু মৌহলি চাপৰিত সমন্বয় বাণীৰে আজিৰে পৰা উদযাপন হৈছে হিয়াৰ আমঠু ফাট বিহু প্ৰতিকূল বতৰক নেওচি ফাট বিহুলৈ ওলাই আহিছে ঢকুৱাখনাৰ প্ৰত্যেকজন নাগৰিক আৰু গাত সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি এনেধৰণে মৌবুলি চাপৰিলৈ ওলাই আহিছে সমন্বয়ৰ বাৰ্তা বিলাই জাতি জনগোষ্ঠীৰ সমন্বয়ত আজি উঠলি উঠিছে মৌবুলি চাপৰি কোনে কোনে আমি বিহু মাজলৈ যাব বিহু এই বিহুখনত এটা বিহু শুনিব বিচাৰিছোঁ আৰু প্ৰাগ নিউজৰ দৰ্শকসকলক আমি এই বিহু পোনপটীয়াভাৱে দেখাবলৈ যত্ন কৰিছোঁ হয় মই ফাট বিহু ওলগ জনাইছোঁ সকলো অসমবাসীলৈ মই এটি বিহু যোজনা গাব বিচাৰিছোঁ কৈ যাওক ধুনীয়া তাকো শিঙীয়া ছাগলীয়া ধুনীয়া খাহী ছোৱালী ধুনীয়া কঁকাল খামুচি হিয়া মুখত মিচিকিয়া হাঁহি মৰম লগাই লগাই ৰেণু তোৰে দিন চেনে লগাই লগাই ৰেণু তোৰে দিন মৰম লগাই লগাই ৰেণু তোৰে দিন চেনে লগাই লগাই ৰেণু এনেধৰণে উঠলি উঠিছে মৌবুলি চাপৰিলৈ সকলো ওলাই আহিছে আৰু প্ৰত্যেকৰে ঘৰ যেনেধৰণে তেওঁলোকে ব্যস্ততাৰ সীমানাই আচলতে এতিয়া পিঠা পনা সাজু কৰিছে আৰু পুনৰ আমি বিহুৰ মাজলৈ যাব বিচাৰিছোঁ এয়া ঢকুৱাখনাবাসীৰ ফাট বিহুতলিৰ পৰা আমি দেখাব যত্ন কৰিছোঁ বিহুৰ উদযাপনৰ বাবে আৰু যিসকল নাচনি আছে নাচনিৰ খোপাত কপৌফুল ভাটৌফুল লগাই আহিছে আৰু সোণালী সূতাৰ দেশ ঢকুৱাখনাত এনেধৰণে উদযাপন কৰিছে আমি মহিলাগৰাকীৰ পৰা আমি এটা বিহু শুনিব বিচাৰিছোঁ মহিলাসকল ওলাই আহিছে দেখা গৈছে গৃহিণীসকল ওলাই আহিছে আৰু আমি পোনপটীয়াভাৱে আমি এগৰাকীৰ পৰা আমি বিহু শুনিব বিচাৰিছোঁ সমূহীয়া এটা বিহু উদযাপন কৰিবলৈ অনুৰোধ জনাইছোঁ অতিকৈ চেনেহৰ মুগাৰে মহুৰা অতিকৈ চেনেহৰ
সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত ফাট বিহুৱে